এজনী এক্ট্ৰেছ হলে এজনী মডেল হলে সেই এক্ট্ৰেছ জনী বা মডেল জনী ক্যাৰেক্টাৰ লুজ হ'ব নোৱাৰে নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনাক স্বাগতম জনাইছো আজি কথাটো বহুত সিৰিয়াছ গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব সো ৰিসেন্টলি অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যৰ লাইভ সেশনৰ পৰা জানিব পৰা মতে এগৰাকী মহিলাই তেওঁক টকাৰ কাৰণে অশ্লীল ইংগিত দিছিল সো আপোনালোকে ইয়াৰ পাছৰ ক্লিপটোত তেওঁৰ মুখেৰে কথাখিনি শুনি লওক সো কথাটো হৈছে বহুত ক্ষেত্ৰত দেখা যায় যে কি এজনী ছোৱালী মানুহক সম্মান বোলা বস্তুটো বহুত কম দিয়া যায় বিশেষকৈ এগৰাকী অভিনেত্ৰী বা এজনী মডেল হলে সেই ছোৱালীজনীক বহুত ডিসৰেসপেক্টফুলি চোৱা যায় সকলোৰ কথা কোৱা নাই মই কিছুমান মানুহৰ কথা কৈছো সো ইনসিডেন্টটো এনেকুৱা হৈছিলে যে মোৰ শুট আছিলে আৰু এইকেইদিন সদায় মোৰ হেক্টিক শিডিউল বিহুৰ টাইমিং হয় সদায় শুট চলি আছে শুটত মই গৈছো মোৰ একচুয়ালি বেলেগ শুটৰ ডেট ফিক্স কৰিবলৈ বা কিবা মিটিং কৰিবলৈ মোৰ এক্সট্ৰাকে অকমান টাইমৰ সময়ৰ মোৰ অলপ অভাৱ হৈছে সো হিটো কাৰণে মোৰ কাৰোবাৰ লগত যদি কিবা মিটিং থাকে বা কিবা থাকে য'ত মই শুট কৰি থাকো সেইখিনি লোকেশনতে মই মাতি দিওঁ সো মই নাম মেনশন নকৰো কিন্তু শেয়াৰ কৰি আছো কথাখিনি শুটত গৈছো শুট কৰিছো দেন শুট কৰাৰ পিছত মোৰ তালৈ ফোন এটা আহিছে ফোনটো আহিছে আৰু আই নো দ্যাট লেডি আৰু সেই লেডি গৰাকী মই চিনি পাওঁ আমাৰ ইণ্ডাষ্ট্ৰীয়ে হয় আৰু বহুত ৰেসপেক্ট কৰো একচুয়ালি বহুত ৰেসপেক্ট কৰো মোতকে বহুত সিনিয়ৰ হয় বহুত ডাঙৰ হয় ৰেসপেক্ট কৰো সো মোৰ তালৈ ফোন এটা আহিছে ফোন এটা আহোতে মোক কৈছে প্ৰি ক'ত আছা দেন মই কলো যে বা মই এনেকে শুটত আছো কিবা কথা আছিল নেকি then she was like actually hoy tumak iman din phone korisu tumi call back e nokora tumar logot bahut urgent kotha eta ase phone ot kobo nwaru log pai kobo lagibo mo koso ki regarding some work mo kodisu tetia koise ki tumak log pai kom 10 minute lagibo 10 minute ot mor kotha khini kwa shek hoy jabo 10 minute ot 10 minutor bhitor moi tumak 1 lakh tokar kam eta diabo paru then I was like 10 minute 1 lakh টকাৰ এনেকুৱা কি কাম থাকিব পাৰে যে কি মানুহ 10 মিনিটত মোৰ কাৰণে 1 লাখ টকা এটা বহুত ডাঙৰ এমাউন্ট হয় তাৰ পিছত then I said ঠিক আছে ফাইন আপোনাৰ কি কথা ক'বলগীয়া আছে মই অমুক লোকেশনত শুট কৰি আছো এতিয়া মোৰ শুট চলি আছে আপুনি ইয়াতে আহি যাব পাৰে ইয়াতে আমি কথাখিনি পাতি লম then লেডি গৰাকী আহিলে আহাৰ পিছত মই মোৰ তিতেলে মোৰ প্যাকআপ হৈছে Makeup hoৱাৰ পিছত মই মোৰ মেকআপ ৰিমুভ কৰিছো মই খুদিছো কি কথা আছে ক then she was like নাই এতিয়া ইমান মানুহৰ আগত ক'ব নোৱাৰো অকমান এক্সট্ৰাকে ক'ব লাগে then মই কলো ঠিক আছে হ'ব মই মেকআপটো ৰিমুভ কৰিলো মই এতিয়া ঘৰে যাব লৈছো তেন আপুনি ক'ব পাৰিব তাৰ পিছত মই ওলাই আহিলো তাৰ পিছত মোক কৈছে যে এনেকুৱা মোৰ দাদা এজন আছে কি বুলি কয় দাদাজন তোমাৰ নামত বিৰাট পাগল তোমাক লগ পাব বিচাৰিছে মোক আজি কৈ পঠিয়াইছে লাগা হলে মই তাইক তুমি তাইক এতিয়া 1 লাখ টকা এটা দি দিয়া কিন্তু মই তাইক লগ পাব লাগে দেন মোৰ মাথাত ষ্ট্ৰাইক কৰিছে এনেকুৱা কেনেকুৱা মিটিং হ'ব পাৰে যে কি প্ৰথম মিটিংতে মোক 1 লাখ টকা মানুহে দিব দেন মই অলপ সময় একচুয়ালি মই হেখিনি সময়ত মই কি কও কি নকও মোৰ তেনেকুৱা এটা সিচুৱেচন মোৰ হৈ গল দেন মই অলপ টাইম পজ কৰি নিজকে মই কথাটো নিজে মই বুজিবলৈ ট্ৰাই কৰিলো যে কি এটো কেনেকুৱা ধৰণৰ মিটিং বা এটো কেনেকুৱা ধৰণৰ মোৰ ফ্যান হয় দেন আই ৰিয়েলাইজ দিস ইজ সামথিং এলস এটো মোক কিবা বেলেগ বস্তুৰ কাৰণে মোক পিচ কৰি আছে দেন মই কলো বা বেয়া নেপাব কিন্তু আপুনি যেটো ভাবি আছে মই তেনেকুৱা ধৰণৰ নহয় এন্ড মই আই এম কমিটেড টু সামওয়ান মই কাৰোবাৰ লগত কমিটেড হয় মোৰ ফ্যামিলি আছে এন্ড পাৰ্সনালি মই তেনেকুৱা বিধৰ ছোৱালী নহয় মই তেনেকুৱা ধৰণৰ নহয় আৰু আপুনি যাক এপ্ৰোচ কৰিছে আপুনি ৰং ছোৱালী এজনীক আপুনি এপ্ৰোচ কৰিছে এন্ড দিস ইজ ভেৰি ৰং এন্ড কাৰোবাৰ পাৰমিশন নোহোৱাকে কাৰোবাৰ মতামত নোহোৱাকে আপুনি কেনেকৈ কাৰোবাক এপ্ৰোচ কৰিব পাৰে যে কি মই মানুহ এজনক লগ কৰিব লাগে আৰু সেই মানুহজনক লগ কৰিবলৈ সেই মানুহজনে মোক 1 লাখ টকা দি আছে ৰাইট দিস ইজ ভেৰি ৰং
Then I realized that this is very wrong. June more close hoy, more hekhini manu ba more family manu gom pale hetu bahut dangor kotha hoi jabo, means like etu bahut beleg jagale goi pabo. Then she was like nai gom napai dia. Then my question korise ki gom napai boli apuni keneke gom pale je ki gom napai. Definitely moi kom je ki কি হৈ আছে কি হৈ থাকা নাই মোৰ যিখিনি ক্লোজ মানুহ হয় আজি মোৰ লগত কোনটো সিচুৱেচন হৈছে ডেফিনেটলি মই হেখিনি কথা মোৰ ক্লোজ মানুহখিনিক মই কম একেবাৰে কম হেতু নোকোৱাৰ কোনো ৰিজনে নাই দেন মই কৈছো যে কি মই কিয় নকম মই ডেফিনেটলি কম মোৰ যিখিনি ক্লোজ মানুহ মোৰ ফ্যামিলি মানুহ হয় ডেফিনেটলি মই কম কাৰণ কালি পৰহি মই কিবা এটা বিপদত পৰি গলে তেতিয়া কি হ'ব Then she was like, নাই নাই মই জানো তুমি তেনেকুৱা নহয় জাস্ট মোক বহুতকে কোৱা কাৰণে কলো Then মই কৈছো যে কি যদি আপুনি জানে মই তেনেকুৱা বিধৰ ছোৱালী নহয় তেতিয়া হলে আপুনি মোক কোনটো মুখে আপুনি মোক তেনেকে এপ্ৰোচ কৰিব পাৰিলে আপুনি কব কেনেকে পাৰিলে মেইন পইণ্টটো হেতু Then she was like মোৰ ফ্যামিলি আছে মোৰ সংসাৰ আছে প্লিজ আৰু কাৰো আগত নকবা Then hetu time actually I got scared মই বহুত বেছি ভয় খাইছিলো মই মিছা নকো and মই হেতু সময়ত বুজি পোৱা নাছিলো যে কি মই ৰিয়াক্ট কি কৰো Then মই ঘৰ আহিলো and মই মোৰ যিখিনি ক্লোজ মানুহ হয় যাৰ লগত মই এইখিনি কথা শ্বেয়াৰ কৰিব পাৰো মই সেইখিনি মানুহৰ লগত মই শ্বেয়াৰ কৰিলো তাৰ পিছত শ্বেয়াৰ কৰাৰ পাছত দেন মোৰ যিখিনি ক্লোজ মানুহ হয় সেইখিনি মানুহে ক'লে you should share this thing with your fan following because this is not for the first time and surprisingly this is not for the first time aru moi etu kotha kobole mur ekebarhe I am feeling really bad je ki ejoni actress hole ejoni model hole he actress joni ba model joni character lose hobo noare this is the wrong concept etu bahut letera concept eta hoy je ki actress hoy paisa dile ahi jabo word use no koru but still moi koi so paisa dile hui jabo paisa dile ahi jabo this and that this is really wrong as any model by as any actress but ji kono swali khetrot you should respect that girl until and unless hey swali jonir permission na thake you cannot force that girl you cannot approach that girl no matter what ji hok ji no সম্পূৰ্ণকৈ ভিডিঅ'টো চাবলৈ হ'লে আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে লাইভ ছেছনটো আশা কৰোঁ ইয়াৰ পাছতো যাতে এনেকুৱা ধৰণৰ কাৰ্যকলাপ অসমীয়া অভিনেত্ৰীৰ ক্ষেত্ৰত নহয় চ' এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব